I get up. Time is barely on our side. I don't wanna waste what's left. Hey guys, মই ৰেখা মানে মোৰ চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে আছে। আৰু যিসকলে মোৰ চেনেলৰ নতুন হয় এতিয়াও সাবস্ক্ৰাইব কৰা নাই সকলোৱে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো মালিনী থানৰ পৰা আৰম্ভ কৰি দিবলৈ আহিছো কাৰণ মই মানে গাড়ীত উঠাৰ পৰা আদি কৰি লিকা বালিলে গৈছিলো সকলোবোৰ ভিডিঅ' কৰি ৰাখিছিলো সব ডিলিট হৈ গ'ল। ইমান দুখ লাগিছে মোৰ, ইমান ধুনীয়া ধুনীয়া ভিউবিলাক ডিলিট হৈ গ'ল। আৰু থানলৈ যোৱাৰ আগত এই টিকেট কাউণ্টাৰ টিকেট কাটিহে ওপৰলৈ যাব পাৰি। এইটো হৈছে মেইন গেট, এখন থানৰ মালিনী থানৰ মানে মেইন গেট এইখনৰ ভিতৰেদিয়ে যাব লাগে। বহুত ধুনীয়া পৰিৱেশটো, সেইকাৰণে গোটেই চাৰিওকাষটো এবাৰ ভিডিঅ' কৰি ৰাখোঁ বুলি ভাবিলোঁ। এয়া ধুনীয়া ফটো প'জ দি আছে। এয়া মালিনী থানৰ সন্মুখৰ ডোখৰ হয়। বহুত ওপৰত আছে থানখন, তলৰ পৰা চিৰি দি বহুত বগাব লগা হৈছে। চিৰি দি বগাই বগাই আহি ওপৰৰ পাওঁতে ভাগৰ লাগি যায় আৰু সেইবাবে চাগে ইয়াত ধুনীয়াকৈ চেয়াৰ দি থৈ দিছে বহিবৰ কাৰণে। আৰু পৰিৱেশটো যথেষ্ট ধুনীয়া হয়। মেইন থানখন সম্পূৰ্ণৰূপে দেখাই দিওঁ, চাওক এয়া মেইন থানখন হয়। চাৰিওকাষটো এবাৰ দেখাই দিছোঁ। ইয়াত কথা এটা নুবুজিলোঁ, এই পাথৰৰ কালেকশ্যন বহুত বেছি আছে ইয়াত আৰু প্ৰতিটো পাথৰতে কিবা নহয় কিবা এটা চিম্বল আছে। এই ঐতিহাসিক পাথৰেই নে এইবিলাক এতিয়া নতুনকৈ বনোৱা পাথৰ তাকহে নুবুজিলোঁ। আপোনালোকে যদি জানে সকলোৱে মোক কমেণ্ট কৰি জনাবচোন যিসকলে জানে। পাথৰবিলাক প্ৰতিটো পাথৰতে কিবা নহয় কিবা এটা চিম্বল আছে মানে। এইফালে এইফালে যাওঁ, এইফালে ফটো মাৰোঁগৈ। মালিনী থানত উপস্থিত হৈ মানে ইয়াত এতিয়া ভিডিঅ' চিডিঅ' বনালোঁ, ফটো চটো তুলিলোঁ। গৈ আমি এতিয়া খানা বনোৱাত যাম আৰু তাত গৈ টাইমটো কিমান টাইম হয় নাজানো, আৰু কিবা কিবি চাবলৈ পাম নে নাপাম। এতিয়া যদি জল্দি হৈ যায় তেতিয়া আৰু কিবা কিবি চাম। আৰু লিকাবালিত গৈছিলোঁ খানা খাবলৈ, কিন্তু তাত একো ভাল নালাগিল, প্লেচটো ভাল নহয়, গোটেই বোকা হৈ আছে। সেইকাৰণে আমি গুচি আহিলোঁ মালিনী থান। ইয়াত ধুনীয়াই, ইয়াত খাই বৈ ধুনীয়াকৈ আৰু যদি টাইম হয় বেলেগ বেলেগ জেগা চাম বুলি ভাবিছোঁ। যদি চাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সকলোৱে চাই থাকিব মোৰ ভিডিঅ'টো, স্কিপ নকৰাকৈ চাব, তেতিয়া সকলোবোৰ দেখি যাব। আমাৰ এইগৰাকীয়ে কি কৰিছে, ভিডিঅ' বনোৱাৰ মানে প্ৰেক্টিচ কৰিছে। কেনেকৈ বনাই কৈ দিয়া এবাৰ কৈ দিয়া কেনেকৈ বনাইছিলা কোৱা। তুমি ভ্লগ বনালে কেনেকৈ ক'বা, কৈ দিয়া দেখাই দিয়া। নতুনকৈ প্ৰেক্টিচ কৰিছে। এতিয়া আমি এইফালে দিয়ে চিৰিয়েদি তললৈ যাবগৈ লাগিব। উঠাৰ চিৰিটো বেলেগ এটা চাইডে আছিলে আৰু নামা চিৰিটো বেলেগ এটা চাইডে। আৰু এইটো চব আই লাভ মালিনী থান লিখা আছে। ইয়াতে ফটো মাৰিবৰ কাৰণে ভিৰ লাগি থাকে। বহুত ধুনীয়া লাগে এই প্লেচটো। আমি এতিয়া ওলাই গৈ আছোঁ পিকনিক প্লেচডোখৰলৈ যাওঁ। কি কি হৈছে তাত খানা খোৱাত, এইবিলাক চব ইমান ধুনীয়া ফুল চাৰিওকাষে আছে। মহাভাৰত নাই চানি চাব লাগে, সেইকাৰণে এইবিলাক জ্ঞান ল'বা মোৰ পৰা অলপ হয় নাই ল'ব লাগে, নাজানিলে হয় নাই। আহা আহা। মালিনী থানৰ পিকনিক প্লেচৰ সন্মুখতে এক লাইনকৈ দোকান আছে, বেগ টুপি এনেকুৱা ধৰণৰ। ইমান ধুনীয়া লাগিছে কিবা এটা। সকলোকে সেইবাবে দেখাই দিওঁ ভাবিলোঁ। আৰু তাৰপিছতে পিকনিক প্লেচত দেখামগৈ কি কি হৈ আছে। ই চব ইমান ধুনীয়াকৈ নাচিছে, মানুহে ভাবিব ই ক'ৰবাত ক্লাছ কৰা কিবা কৰা সেনেকুৱা টাইপৰ নিচিনা লাগিছে, কিন্তু নহয়। সেয়া ই নিজেই ইমান ধুনীয়াকৈ ডান্স কৰে। কিছুমান মানুহৰ গাত ইমান ভাল ভাল প্ৰতিভা লুকাই থাকে, কিছুমান পৰিস্থিতিৰ কাৰণে মানে দেখাব নোৱাৰে সেই প্ৰতিভাবিলাক।
মোৰ ডান্সটো ভাল লাগিলে কাৰণে ভিডিঅ' কৰি ৰাখি থলোঁ, কিন্তু গানটো গোটেইটো দিব নোৱাৰোঁ। কিয় দিব নোৱাৰোঁ সকলো জানেই চাগে। আৰু এয়া আমাৰ খানা বনি আছে। এই জলকীয়া ভাজিৰ কাৰণে দাদাজনে জলকীয়া কাটি আছে। আৰু মই যেতিয়া ভিডিঅ' কৰোঁ গান বাজি থাকে, ভিডিঅ' কথা ক'ব নোৱাৰোঁ। এয়া মাংস হৈ আছে, ভাজি হৈ আছে, ভাতটো হৈ গ'ল, জলকীয়া ভাজি হ'ব আছে। বাকী এওঁলোকে ভাত বনাইছে। মই অকণমান ভিডিঅ' কৰিলোঁ, কথাবিলাক কৈছিলোঁ, কিন্তু তাত যে গান বজি থকাৰ কাৰণে মই সেইবিলাক কথা দিব নোৱাৰিলোঁ। এতিয়া আকৌ কৈ দিব লগা হৈছে। আমি বহুত দূৰ কোন জেগা পৰা পৰি আনিছে কওক। আপোনাৰ ল'ৰা কেইটা? 3জন আছে। 3জন? 2জনী আনিলে আৰু এজনী আছে। তোমাকে ল'ম। লখিমপুৰৰ আছে, বিপুৰীয়াৰ আছে। ড্ৰেছ পিন্ধি ল'ম ন? 3জন ল'ৰা। কি কৰে চাকৰি? ছোৱালীজনী চাই দিব কওকচোন। বোৱাৰীবিলাক চব চাকৰি, ল'ৰাবিলাকো চাকৰি, ময়ে কৰা নাই। তাৰমানে এতিয়া 3 নম্বৰজনৰ চাকৰি কৰি আনিব হয়নে? চাকৰিয়ে চাকৰি কৰি আনিব নহয়, তহঁতে চাকৰি নহ'লে আনিম। হয় বোৱাৰী চাকৰি নালাগে মানে, পুতেকৰ চাকৰিয়ে খাব। বোৱাৰী চাকৰি গাহৰি ষ্টিক আৰু কি? গাহৰিটো আমাৰ মিচিং মানুহৰ ফেভৰেট। আৰু এইখিনি কি লগত কি আছে? জিলিমিলি শাক। জিলিমিলি শাক। বেলেগ ঠিক আছে, বাই বাই। আমি তাত ফূৰ্তি কৰিলোঁ, বহুত নাচিলোঁ, বাগিলোঁ, খালোঁ। খাই মেলি এতিয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ। বাকী আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিল যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাল নালাগিল যদিও কৰি দিব। আৰু বহুত কষ্টকৈ ভিডিঅ'বোৰ বনাওঁ, আপোনালোকে জানে। আৰু এইখন মেইন টোল গেটখন দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। আগলৈ এটা নতুন ভিডিঅ' সৈতে লগ পোৱাৰ আশাৰে বাই বাই। জয় অসম। Hold me close till I get up.